নমস্কাৰ সকলোকে মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ এক নতুন খেল এয়া আজি এওঁলোক হ'ল পাৰ্টিচিপেট কৰা লোকসকল যিসকলে মানে আজি খেলখন যোগদান কৰিছে আজি পুৰস্কাৰ হিচাপে আছে নিচুকনি বঁটা পাৰ্ক আছে 10টা আৰু এইফালে এনে খাব লাগিব চিঙৰা ৰসগোল্লা তাৰপিছত লাষ্টত খাব লাগিব নেমু ফাৰ্ষ্টে খাব লাগিব চিঙৰা তাৰপিছত খাব লাগিব ৰসগোল্লা তাৰ নেমু ফাৰ্ষ্ট পুৰস্কাৰ হিচাপে আছে ৰৌ মাছ 1.5 কেজি ওজনৰ ৰৌ মাছ আৰু ছেকেণ্ড পুৰস্কাৰ আছে ঠাণ্ডা বটল মাউণ্টেন ডিউ এয়া হ'ল ইয়াত যে নহয় এতিয়া নুঠাবা ইয়াত যিকেইটা ইয়াত পাৰ্টিচিপেট কৰা যিমানখিনি আছে ল'ৰা ছোৱালী তাৰ 1ৰ পৰা মই 17লৈকে মই 17জন পাৰ্টিচিপেট মানে পাইছোঁ বাকী 2এজনে নেখেলোঁ কৈছে তে 17জনৰ মই নাম্বাৰ ইয়াত 17টা নম্বৰ মই লিখি দিছোঁ তে এইকেইটা মই এতিয়া লটাৰী কৰি দিম ইয়াৰ ভিতৰত 1 আৰু 2 কোন হয় আৰু 12ৰ ভিতৰত কোন থাকে সেই 12ৰ ভিতৰখিনিয়ে পুৰস্কাৰ পাব নিচুকনি বঁটা 2 আৰু 1ৰ মাজত কম্পিটিশ্যন হ'ব তেওঁলোকে পাব এই মাছটো আৰু ফাৰ্ষ্ট পুৰস্কাৰ হিচাপে মাউণ্টেন ডিউ ছেকেণ্ড ঠিক আছে তেতিয়াহ'লে মই এতিয়ালৈ দিয়া নাই মই এইখিনি পেলাম এতিয়ালৈ পেলোৱা নাই ঠিক আছে মই এইখিনি পেলাম এতিয়া মই এইখিনি লৈছোঁ ঠিক আছে চবে ৰেডি খেলুৱৈকেইজন গোটেই ৰেডি চবে ৰেডি ঠিক আছে তে মই তোমালোকৰ মাজত এতিয়া এইখিনি পেলাই দিলোঁ ইয়াত 1 কোণ 2 কোণ ছবি সেনেকৈ নহয় এটা যিকোনো এটা অঁ যিকোনো এটা এইটো এটা থাকিব মোক কিন্তু নাম্বাৰকেইটা দিব লাগিব সেই দুটা থাকিব আচ্ছা 17জন বুলি কৈছিলে আৰু 2জন কোন পোৱা নাই কন চাই নেখেলা ঠিক আছে অঁ হয় নেকি ঠিক আছে ঠিক আছে তোমালোকৰ এতিয়া নাম্বাৰবিলাক মোক দেখুওৱা যিবিলাকৰ 12ৰ আণ্ডাৰত নাম্বাৰ আছে নিচুকনি বঁটা পোৱা নাম্বাৰবিলাক দেখাই দিয়া মোৰ ফালে কেমেৰা ফালে মই এনেকৈ চাব লাগিব অঁ এইটো 7 ঠিক আছে 9 4 কিমান 10 2 কম্পিটিশ্যন কৰিব তাৰপিছতে ঠিক আছে অঁ ঠিক আছে এইখিনি হ'ল 12ৰ আণ্ডাৰত যিখিনি নাম্বাৰ পাইছে তেওঁলোকে নিচুকনি বঁটা পাব 1 আৰু 2 কোন 1 2 এইটো ঠিক আছে এই দুজন 1 আৰু 2 এই দুজনৰ মাজত কম্পিটিশ্যন হ'ব এই দুজনৰ মাজত মাছ আৰু ঠাণ্ডাৰ মাজত কম্পিটিশ্যন হ'ব ঠিক আছে এই দুজনৰ মাজত 1 আৰু 2 চাইড হৈ দিয়াচোন এইপিনে মোৰ ফালে গুচি আহা আৰু বাকী কোন আছিলে নাম্বাৰকেইটা ইয়াত থোৱা আৰু নিচুকনি বঁটা লৈ যোৱা এটা লৈ যোৱা ঠিক আছে এয়া নিচুকনি বঁটা লৈ আছে যিসকলে 12 নম্বৰৰ ভিতৰত আছিলে নাম্বাৰবিলাক থৈ যোৱা ট্ৰেড ঠিক আছে এতিয়া 1 আৰু 2 আহি যোৱা এইফালে অঁ যোৱা সেইফালে যোৱা এয়া এতিয়া 1 আৰু 2ৰ মাজত কম্পিটিশ্যন হ'ব চিঙৰা খোৱা ৰসগোল্লা খোৱা তাৰপিছত নেমু তে আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ আছে এই 1.5 কেজি ওজনৰ ৰৌ মাছ ছেকেণ্ড পুৰস্কাৰ মাউণ্টেন ডিউ ঠিক আছে ফাৰ্ষ্ট 1 নম্বৰ কোন তোমাৰ নামটো কোৱা প্ৰসেনজিৎ বৈশ্য তোমাৰ নাম কাশ্যপ দাস ঠিক আছে তোমালোকে চবে বেক চাইডে সেইফালে যোৱা সেইফালৰ পৰা অলপ চোৱা অডিয়েঞ্চ থাকিবলৈ মানুহৰ আগত অডিয়েঞ্চ নাথাকিলে ভাল নাই তোমালোকে যোৱা সেইপিনে যোৱা এইখিনিত তেতিয়াহ'লে এতিয়া আমাৰ কম্পিটিশ্যন আৰম্ভ এয়া এতিয়া ফাৰ্ষ্টে খাব লাগিব চিঙৰা তাৰপিছত খাব লাগিব মই গন্তি কৰিম এজনে ঘড়ীত চাই থকা টাইমটো মোবাইলত কোনোবা এজনে 2 মিনিট টাইম 2
2 মিনিট টাইম ঠিক আছে ঠিক আছে আমাৰ খেল আৰম্ভ হ'ল গো জলদি খোৱা মানুহখিনি এপিনে যোৱা এই মানুহখিনি পিছৰ পিনে যোৱা অলপ উৎসাহ দিয়া পেলালে নহ'ব এই পেলালে নহ'ব ই সৰু নহয় মই তাক আধা মিনিট বেছি দিম ইয়াৰ 2.5 মিনিট ই 2 মিনিট ঠিক আছে মই এই সৰু ল'ৰাটোক আধা মিনিট বেছিকৈ দি দিছোঁ সেইকাৰণে আৰু জোৰ দে খা গোল্লা খা সেইটো খাব নালাগে থৈ দিয়া হৈ গ'ল সেইটো খাব নালাগে থৈ দিয়া তোমাক মই সেইটোৱে দিলোঁ 2 মিনিটে ৰসগোল্লা খোৱা এয়া নেমু খাইছে নেমু খাইছে বাহ নেমু এনেকৈ খাব পাৰিছে ই আচৰিত খোৱা দিছে নেমু বাপৰে বাপ এইয়া এইজনে মই আচৰিত পালোঁ নেমু দেখিছেনে নেমু 1 পিছো নাই এইফালে নেমু 1 পিছো নাখালে তুমি নেমু কিয় খালা 1 পিচ খাই দিয়া খাবই লাগিব কম্পিটিশ্যনত আহিছে নাই খাবই লাগিব নহ'লে ঠাণ্ডাটো নোপোৱা মাউণ্টেইন ডিউ খাবই লাগিব 2 পিচমান খাবই লাগিব দিয়া মাউণ্টেইন ডিউ নেমু খাব নোৱাৰিছে দিয়া খোৱা বেচেৰা ই নেমু খাব নোৱাৰিছে এইজনে নেমুৰ পোক যেন পাইছোঁ কিন্তু একদম পূৰা নেমু খোৱাত এক্সপ্ৰেশ্যনে নাহিল মুখত নেমু খালে যে যিটো এটা তুমি নেমু কেনেকৈ খাব পাৰা ইমান কৈ দিয়াচোন অকণমান তুমি নেমু কেনেকৈ খাব পাৰিলে ইমান সহজতে নেমুখিনি তো টেঙা আছিল নেকি নাই টেঙা আছে হৈ বোলো তাতে চুবোৱা নাই না চব গিলি দিছোঁ আচল কথাটো এইটোহে নেমু তাৰমানে খোৱা নাই গিলি দিছে বোলে নেমু খোৱা নাই গিলি দিছে ঠিক আছে তেতিয়াহ'লে আচ্ছা তেতিয়াহ'লে এতিয়া আমাৰ ফাৰ্ষ্ট পুৰস্কাৰটো পালে আমাৰ নামটো কি তোমাৰ কাশ্যপ দাসে পালে আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ হ'ল মাছ এইটো দি দিয়া যাওক ৰখিবা এই ধুনীয়া পুৰস্কাৰটো এই ছোৱালী এজনী হাতে দিয়া যাওক দি দিয়া উৰ্মি দি দিয়া ফাৰ্ষ্ট পুৰস্কাৰ নিচাই দিব নহ'লে দে সেই ফাৰ্ষ্ট পুৰস্কাৰটো সেইজন দি দিয়া সেইজন এইটো হ'ল ফাৰ্ষ্ট পুৰস্কাৰ আৰু এতিয়া ছেকেণ্ড পুৰস্কাৰটো মাউণ্টেইন ডিউ সেইটো ইয়াক মাউণ্টেইন ডিউ ছেকেণ্ড পুৰস্কাৰ মাউণ্টেইন ডিউ তেতিয়াহ'লে কেনেকুৱা পালা তোমালোকে ভাল লাগিছেনে ভাল লাগিছেনে কেনেকুৱা পালা খেলখন ভাল লাগিছে ন ঠিক আছে যিসকলে আজি কম্পিটিশ্যনটোত 1-2 হ'ব নোৱাৰিলে পিছত হ'লেও এদিন পাৰিবা তে আজিলৈ আহিছোঁ Thank you.
দেখিলে এতিয়া খেলখন মই এই ধৰণে পাতিলোঁ আজি ইয়াৰ আগত এখন পাতি গ'লোঁ এতিয়া এখন দ্বিতীয় খেল পাতিছিলোঁ আপোনালোকৰ যদি কিবা ভাল গেম আছে এনেকুৱা যি নেকি চাবলৈ ভাল লগা তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব মোক মই নিশ্চয় সেই খেলখন পাতিম আপোনালোকৰ আগত লৈ আহিম আজি নেমু খোৱালোঁ এনেকৈ কৰি ৰসগোল্লা কিবাকিবি এনেকৈ দেখিলে চিঙৰা খালোঁ ভাল লাগিল কিন্তু বৰ সহজত নেমুকেইডোখৰ খাই দিলে মই ভবা নাছিলোঁ খাব পাৰিব তেনেকৈ কিন্তু বৰ সহজত খাই দিলে গতিকে আপোনালোকৰ ফালৰ পৰা কিবা ভাল লগা খেল আছে যদি জনাব কমেণ্টত আৰু যদি চেনেলটো ভাল পাইছে খেলখন চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা সুন্দৰ সুন্দৰ খেল মই লৈ আহি থাকিম মাজতে মই এনেই প্ৰায় আৰ্টে শিকাওঁ আৰ্টৰ মাজত মই এনেকৈ সুন্দৰ সুন্দৰ খেল মই লৈ আহিম আপোনালোকৰ মাজলৈ গতিকে ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট খেলখন কেনেকুৱা হয় কি হয় আপোনালোকে তেতিয়াহে গম পাব ধন্যবাদ নমস্কাৰ